हाय फ्रेंड्स, वेलकम टू माय चैनल गाँवलिया ছোৱালী সোণমণি। আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই এতিয়া যাব ওলাইছোঁ মৰিগাঁও মানে গান্ধী ভৱন ফিল্ডত এখন বাণিজ্য মেলা আহিছে, তাতে যাব ওলাইছোঁ আৰু এদিন গ'লোঁ কিন্তু ভিডিঅ' কৰা নহ'ল, সেইকাৰণে ভাল নালাগিল। আপোনালোকক যিহেতু দেখাব নোৱাৰিলোঁ, সেইকাৰণে ভাবিছোঁ অকণমান আপোনালোকক আজি দেখাই দিওঁ আৰু ব'লকচোন ভিডিঅ'টো আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। মই সেই মেলাখনত যে আপোনালোকক দেখাই আছোঁ। फ्रेंड्स, এখন আছে নেশ্যনেল ট্ৰেড ফেয়াৰ লোটেল মেলা আৰু আপোনালোকে আহিব পাৰে। এতিয়া মই ভিতৰলৈ যাম, আপোনালোকক দেখাই আছোঁ। হাই ফ্ৰেণ্ডছ, আমি আহি পালোঁ এতিয়া মেলা মৰিগাঁও গান্ধী ভৱনত হৈ আছে আৰু বাণিজ্য মেলা। এতিয়া গান বাজি আছিলে, সেইকাৰণে মানে অসুবিধা হৈছিলে। এতিয়া গানটো অফ হৈছে, সেইকাৰণে অকণমান আপোনালোকক দেখাব ওলাইছোঁ। আপোনালোকে চাওক, কপিয়াল আহিব, সেইকাৰণে মই গান বন্ধ হওঁতে অকণমান আপোনালোকক দেখাই দিছোঁ। हाय फ्रेंड्स, এইবিলাক দেখিছেনে? গেঞ্জি 50 रुपीसৰ হয় আৰু এইবিলাক 150 रुपीसত স্পৰ্টিং জেন্টছৰ কাৰণে আছে আৰু ইয়াতে আছে 100 रुपीसৰ স্কাৰ্ট হয় আৰু ইয়াতে আছে টি-চাৰ্ট 100 रुपीसৰ ল'ৰাবিলাকৰ কাৰণে আৰু ইয়াত আপোনালোকে 150 रुपीसত এইবিলাক হাফ পেণ্ট পাব জেন্টছৰ আৰু এইবিলাক হৈছে টেক পেণ্ট 250 रुपीस। हाय फ्रेंड्स, এইবিলাক চাওকচোন, মানে ধুনীয়া ইয়াত স্কাৰ্ট আছে 100 रुपीस আৰু আপোনালোকে আহিলে গম পাব দামবিলাক। মই বাৰু ক'ব পৰাখিনি দেখাব পাৰিমনে? দেখাই দিম। 50 रुपीस হয় ইয়াত, এইবিলাক 100 रुपीसৰ আছে। ভিতৰতো আছে এইবিলাক, চাই লওক। গান বজি আছে, গান অফ কৰিলে অকণমান ভিডিঅ' কৰোঁ, আকৌ গান বজিলে অফ কৰি দিওঁ। এইবিলাক চব মণিহাৰী হয়। এইবিলাক কাপ চাওকচোন 100 रुपीसৰ হয়। লৈ যাম। ইয়াত আপোনালোকে এইবিলাক ঘৰৰ কাৰণে কাৰ্পেট নিব পাৰে, ভৰি মুচিবৰ কাৰণে আৰু ইয়াত এইবিলাক আছে, বহুত ধৰণৰ বস্তু আছে। ইয়াত বেবী টয়ছবিলাক আছে, খেলিবৰ কাৰণে নিবৰ কাৰণে ধুনীয়া হৈছে। 100 रुपीसৰ হয় এইবিলাক চব আৰু ইয়াত মণিহাৰী আছে, এইবিলাক কাণফুলি, খাৰু, এইবিলাক আৰু মাইকী মানুহৰ বস্তুবিলাক ভাল লাগিছে, দেখিলে লওঁ লাগে। ফ্ৰেণ্ডছ, ইয়াত কাপবিলাক দেখিছেনে? 100 रुपीसৰ হয়, মানে এইবিলাক দেখিলে লওঁ লাগে আৰু সকলো ধৰণৰ এইবিলাক দামবিলাক বেছি। এইটো দেখিছেনে? ইমান ধুনীয়া লাগিছে। ইয়াত মানে মাইকী মানুহ আহিলে মনবিলাক সামৰিব নোৱাৰিব, ময়ো সামৰিবই পৰা নাই। ইটো ল'ব মন যায়, সিটো ল'ব মন যায়। এইবিলাক 100 रुपीस, বাকী সেইবিলাকৰ দাম মই সোধা নাই, কিন্তু ভাল লাগিছে মোৰ বহুত। হাই ফ্ৰেণ্ডছ, এইমাত্ৰ মৰিগাঁৱৰ পৰা আহি পাইছোঁ আৰু আপোনালোকক দেখালোঁ সেই বাণিজ্য মেলাখন।
আৰু তাত মানে গান বজি আছিলে, সেইকাৰণে তেনেকৈ ভিডিঅ' মানে কথা ক'ব পৰা নাই। আৰু যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ, গান অফ হ'লে ভিডিঅ' বনাইছোঁ আৰু গান লগালে তেনেকৈ আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ। আৰু মই আপোনালোকক এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া আপোনালোকে নিশ্চয় এইবিলাক নিউজবিলাকত শুনি আছে যে সোপা ধৰাৰ বিষয়ে শুনি আছে। সেই সোপা ধৰা বস্তুটো ওলাইছে নে নাই সেইটোতো আমি ক'বলৈ নোৱাৰোঁ, কাৰণ অসম আৰক্ষীয়ে সেইটো মানে সঠিককৈ ক'ব পৰা নাই যে হয় নে নহয়। সেইকাৰণে আপোনালোকে নিজে সাৱধানে থকাটোতো কোনো মানে কথা নহয়, সেইকাৰণে আপোনালোকে সাৱধানে থাকিব। হয়নে নহয় সেইটো নহ'লেওতো সাৱধানে থকাটো কোনো ডাঙৰ কথা নহয়। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক য'ত যায় লগত লৈ যাব, আৰু স্কুলত গ'লে আপোনালোকে লগত লৈ যাব, আৰু ঘৰতে থাকিব দিব। তেনেকৈ ৰাতি শুওঁতে দৰ্জা ঢকিয়ালে তেনেকৈ দৰ্জা খুলি নিদিব, আৰু শুওঁতে ৰাতি বিচনাতল এইবিলাক চাই শুব। আৰু কি ক'ম, আৰু আপোনালোকে গম পাইছে কি কি সতৰ্ক হ'ব লাগে, সেইখিনি সতৰ্ক আপোনালোকে মানি চলিব। কাৰণ হয়নে নহয় সেইটো অসম আৰক্ষীয়ে সঠিককৈ ক'ব পৰা নাই, আমিনো কি ক'ম। সেইকাৰণে হয়তো হ'বও পাৰে, হয়তো নহ'ব পাৰে, সেইটো আমি ক'ব নোৱাৰোঁ। সতৰ্ক সাৱধানে থকাটো ভাল, আপোনালোকে সাৱধানে থাকিব। মই ভিডিঅ' যোগে আপোনালোকক কৈ দিছোঁ, আৰু সকলোৱে জানে সাৱধানে থাকিব লাগে, তথাপিতো মই কৈছোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকিব। বাই বাই।